হেল্ল' ফ্ৰেণ্ড, কি খবৰ? সকলোৰে আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি পূজা চাবলৈ ওলাইছোঁ। এয়া ভণ্টি আৰু মই পূজা চাবলৈ যাম। এতিয়া সাজু হৈছোঁ আৰু ফাইনেলি এতিয়া আমি ওলাই ৰাস্তাত গাড়ী উঠিম। এয়া গাড়ী উঠি ল'লোঁ আৰু এতিয়া গৈ আছোঁ পূজা চাবৰ কাৰণে। ফাইনেলি আমি এতিয়া পূজাৰ ওচৰ পালোঁহি আৰু আপোনালোকক দেখাই থাকিম। এয়া চাওক, পূজাৰ ইয়াত পালোঁহি, পূজা চাবৰ কাৰণে আহিছিলোঁ। তো এতিয়া ভণ্টি আৰু মই গৈ আছোঁ। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ বনাইছে। এইখিনি চাওক, ইমান ধুনীয়া লাগিছে, চাওকচোন। আমি এতিয়া ওলাই আহিছোঁ। এইখিনি চাওক, ইমান ধুনীয়া ফুল। আৰু আমি আহি এতিয়া আইচক্ৰীম খাবলৈ লৈছোঁ। যিহেতু আইচক্ৰীম খাই মই ভাল পাওঁ, সেইবাবে ভাবিলোঁ আইচক্ৰীম খাওঁ। এয়া মই আইচক্ৰীম খাই আছোঁ। আৰু এইফালে দেখিছিলোঁ ইমান ধুনীয়াকৈ পুতলাবোৰ। এয়া ফুচকা খাবলৈ আহিলোঁ। ফুচকা মই খাই খুব ভাল পাওঁ, সেইবাবে ফুচকা খাওঁ বুলি ভাবিলোঁ। আৰু এতিয়া ফুচকা খাই মেলি এতিয়া আমি এইফালে যাম আৰু চব্জি অলপ বজাৰ কৰিব আছে, তো সেইফালে চব্জি বজাৰ ফালে যাম। এইফালে চব্জি বজাৰলৈ যাওঁতে এইফালে কাণফুলি দেখি পালোঁ, ইমান ধুনীয়া হৈ আছে। সেইবাবে কাণফুলি লৈ ল'লোঁ এযোৰ। আৰু এইফালে বেলুন এটা ল'লোঁ পূজা বুলি। বিশেষ একো লোৱা নাই তেনেকৈ। আৰু এইফালে ফল মূলৰ দোকানত অলপ সোমালোঁ আৰু ফল মূল আপেল লৈ ল'লোঁ। আৰু এইফালে চব্জি অলপ লৈ ল'লোঁ। চব্জি লোৱাৰ পাছত এতিয়া আমি ৰুমলৈ গৈছোঁ। ফাইনেলি আমি আহি এতিয়া আমাৰ ৰুম পালোঁহি। আৰু মোৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, সেইবাবে আজিলৈ সামৰোঁ। বাই বাই।